কি নাম কিয় কাৰণে চুৰি আনিছে আপনি টিকট দিয়ে আপনি ক'ত দিছিলে কোন জেগাত তোমার মেইন মালিক কোন তুমি নে বেলেগ কোনোবা আছে বেলেগৰ আণ্ডাৰত কৰিছিলোঁ কি নাম কাৰ আণ্ডাৰত পাৰ্থ আৰু হেৰি ৰাকেশ ক'ত ঘৰ তেওঁলোকৰ একজনৰ ৱেষ্ট চিনেমালটো পাৰ হৈ আৰু একজনৰ সেই তেল ৰোড যে আছে সেই ৰোডত তাৰে চাইডে দিয়ে আছে মুখখন দাঙি গ'ল মুখখন দাঙি গ'ল আৰু কিমান টকা প্ৰতিদিনে কিমান টকাৰ লেনদেন হয় 10-12 হা 10-12 কিন্তু তোমাৰ বেলেঞ্চত দেখোন বহু টকা দেখা হয় সেইটো জমা আছে এটা 16,000 টাকাটো কি চলিছে নাই সেইটো জমা থাকে অনলাইনে চলে নেকি অনলাইন চলে কিন্তু মই চলাব নাজানো আৰু কোন কোন জড়িত আছে এই